কোভিড-19 বা কৰোণা ভাইৰাছ। এই কোভিড-19 বা কৰোণা ভাইৰাছৰ বিষয়ে আমি সকলোৱে জ্ঞাত। এই কোভিড-19 বা কৰোণা ভাইৰাছৰ নামৰ বীজাণুবিধ যেতিয়াই সৃষ্টি হৈছিল বা বেক্টেৰিয়াবিধ বা ভাইৰাছবিধ যেতিয়াই সৃষ্টি হৈছিল, তেতিয়াৰ পৰাই সমগ্ৰ মানৱ জাতিৰ মাজতে অচলাৱস্থাৰ সৃষ্টি হৈছে। সমগ্ৰ বিশ্বতে লাখ লাখ লোকৰ মৃত্যু হৈছে। আমি প্ৰায় বাতৰি কাকত, ছ'চিয়েল মিডিয়া আদি দেখিবলৈ পাইছিলোঁ যে কৰোণা ভাইৰাছৰ ফলত কিমান লোক আক্ৰান্ত হৈছে, কিমান লোকৰ মৃত্যু হৈছে বা কিমান লোক এই ভাইৰাছৰ পৰা সুস্থ হৈ উঠিছে। এই কোভিড-19 বা কৰোণা ভাইৰাছৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীসকলে ভেকচিন নিৰ্মাণৰ বাবে প্ৰচেষ্টা চলাইছিল। ঠিক সেইদৰে আমাৰ দেশৰ বিজ্ঞানীসকলেও ভেকচিন তথা প্ৰতিষেধক নিৰ্মাণৰ বাবে প্ৰচেষ্টা চলাইছিল আৰু আমাৰ দেশৰ বিজ্ঞানীসকলে দিন-ৰাতি একাকাৰ কৰি প্ৰচেষ্টা চলাই অৱশেষত দুটা ভেকচিন নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছিল। এই দুটাৰ নাম হৈছে, এটাৰ নাম কোভাক্সিন আৰু এটা হৈছে কোভিচিল্ড। এতিয়া কথাটো হ'ল যে যেতিয়া বিজ্ঞানীসকলে এই দুটা প্ৰতিষেধক নিৰ্মাণ কৰি উলিয়াইছিল, তেতিয়া তেওঁলোকে কৈছিল যে যিটো প্ৰতিষেধকে আপুনি গ্ৰহণ নকৰক, সেই প্ৰতিষেধকৰ দুটা ড'জ অৰ্থাৎ দুটা ভেকচিন আপুনি ল'ব লাগিব। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এই ভেকচিন কিয় দুবাৰ ল'ব লাগে? মোৰ দৰে আপোনালোকৰ মনলৈ কিবা প্ৰশ্ন আহিছিল নে যে এই ভেকচিন এবাৰ ল'লে নহয় নেকি, দুবাৰ ল'লেহে ই কামত দিব নেকি? আজি ভিডিঅ'ত আপোনালোকৰ বিষয়ে ক'বলৈ যত্ন কৰিম যে এই ভেকচিন কিয় দুবাৰ ল'বলৈ পৰামৰ্শ আগবঢ়াইছে বিজ্ঞানীসকলে। তেন্তে ব'লক আজিৰ ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। আমি জানো যে কোভিড-19 ভেকচিন দুবাৰ গ্ৰহণ কৰিব লাগে। আপুনি যদি প্ৰথম অৱস্থাত কোভাক্সিন বা কোভিচিল্ড গ্ৰহণ কৰে, তেতিয়াহ'লে আপুনি ছেকেণ্ড অৱস্থাত সেই একেটা ভেকচিনেই গ্ৰহণ কৰিব লাগিব। প্ৰথম অৱস্থাত আপুনি এটা গ্ৰহণ কৰি দ্বিতীয় অৱস্থাত অন্য এটা গ্ৰহণ কৰিব নোৱাৰিব। এতিয়া মূল কথাটো হ'ল যে এই ভেকচিন কিয় দুবাৰ গ্ৰহণ কৰা হয়। ইয়াৰ আগতে আমি জানিব লাগিব যে যেতিয়া আমি এটা ভেকচিন বা মেডিচাইন গ্ৰহণ কৰোঁ, সেই মেডিচাইন বা ভেকচিনে আমাৰ দেহত ৰোগ প্ৰতিৰোধ কৰিব পৰা এবিধ ছিষ্টেম ক্ৰিয়েট কৰে, অৰ্থাৎ ছিষ্টেম গঢ়ি তোলে, যাতে বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰিলে সেই বীজাণু ধ্বংস কৰিব পৰা যায় বা সেই বেমাৰৰ বীজাণু আমাৰ দেহত সোমাব নোৱাৰে। যেতিয়া আপুনি কোভিড-19 এটা ভেকচিন গ্ৰহণ কৰে, সেই ভেকচিনে আমাৰ দেহত এনে এটা এণ্টিবডি অৰ্থাৎ বেমাৰ প্ৰতিৰোধক ছিষ্টেম গঠন কৰে, যাৰ জৰিয়তে কৰোণা ভাইৰাছৰ বীজাণু আমাৰ দেহত সোমালে তাক যাতে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পৰা যায়। কিন্তু প্ৰথম অৱস্থাত আপুনি যিটো ড'জ গ্ৰহণ কৰে বা যিটো ভেকচিন গ্ৰহণ কৰে, সেই ভেকচিনে প্ৰথম অৱস্থাত ইমান ষ্ট্ৰং এণ্টিবডি গঠন কৰিব নোৱাৰে আমাৰ দেহত। ফলস্বৰূপে বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ পৰীক্ষা কৰি কৈছিল যে প্ৰথম ভেকচিনটো লোৱাৰ পাছত দ্বিতীয় এটা ভেকচিন ল'ব লাগে, যাতে দ্বিতীয় ভেকচিন লোৱাৰ পাছত আমাৰ দেহত এনে এটা এণ্টিবডি ক্ৰিয়েট কৰে, যিটোৱে এটা শক্তিশালী আৰু ষ্ট্ৰং এণ্টিবডি হৈ পৰে। যাৰ ফলত কৰোণা ভাইৰাছৰ বীজাণু আমাৰ দেহত সহজে প্ৰৱেশ কৰিব নোৱাৰে বা প্ৰৱেশ কৰিলেও তাক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পৰা যায়। আপোনালোকে নিশ্চয় বুজি পালে যে কিয় বিজ্ঞানীসকলে দুবাৰ এই ভেকচিন ল'বলৈ পৰামৰ্শ আগবঢ়াইছে। আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোকে যদিও কৰোণা ভাইৰাছৰ ভেকচিন লৈছে, তথাপি কিন্তু সামাজিক দূৰত্ব মানি চলিব, মুখত সদায় মাস্ক পৰিধান কৰিব, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব। ভেকচিন ল'লোঁ বুলি এই নিয়মসমূহ নমনা কৰি নাথাকিব, কাৰণ ক'ব নোৱাৰি যে ভেকচিন ল'লে বুলি আপোনাৰ দেহত সেই ভাইৰাছ নোসোমাব। গতিকে আজিৰ ভিডিঅ'তে যদি আপোনালোকে গম পালে যে কৰোণা ভাইৰাছৰ ভেকচিন কিয় দুবাৰ গ্ৰহণ কৰিব লগা হয় বা কিয় দুবাৰ ল'ব লগা হয়, যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে নিশ্চয় এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত